হেল্ল' গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল লাৰ্ণিং উইথ ভিডিঅ' মই যিহেতু ভিডিঅ' আপলোড কৰা নাছিলোঁ আজি মই এটি গুৰুত্বপূৰ্ণ টপিক লৈ আপোনালোকৰ মাজলৈ আহিছোঁ মই সম্পূৰ্ণৰূপে অসমীয়াত মই সকলোবিলাক তথ্য মই আগবঢ়াম অযোধ্যা ৰাম মন্দিৰ যি নিৰ্মাণ হৈ গৈছে 22 জানুৱাৰী তাৰিখে 2024 বৰ্ষৰ 22 জানুৱাৰী তাৰিখে যি অযোধ্যা ৰাম মন্দিৰ উন্মোচন হ'ল সেই ৰাম মন্দিৰৰ সকলোবিলাক তথ্য আপোনালোকৰ মাজলৈ লৈ আহিম এতিয়া মই ভিডিঅ'টো আগবঢ়াবলৈ লৈছোঁ এতিয়া প্ৰথমতে হৈছে যে ডিজাইন এণ্ড কনষ্ট্ৰাকশ্যন অফ দ্য ৰাম টেম্পল উইদাউট এনি চাৰ্জেছ মানে সেই ৰাম মন্দিৰটোৰ একো চাৰ্জ নলোৱাকৈ কোনে নিৰ্মাণ মানে কোনে কৈছে ডিজাইন কৰিছিল লাৰ্চেন এণ্ড কাৰ্বো আপোনালোকে চাই ল'ব পাৰিব ৰামলালা যিটো মানে ৰাম মন্দিৰৰ যিটো মূৰ্তি আছিলে ৰামৰ ৰামলালা বুলি কৈছে ষ্টেচু ইজ বিল্ড বাই মাহেশ্বৰ স্কাল্পচাৰ অৰুণ য়োগীৰাজ মাহেশ্বৰৰ যিজন স্থাপত্যবিদ আছিলে অৰুণ য়োগীৰাজ তেওঁ সেইটো নিৰ্মাণ কৰিছিলে ৰামলালা ষ্টেচু বনাবলৈ ব্লেক ষ্টোন ব্যৱহাৰ কৰিছে যিটো কৃষ্ণশিলাৰ পৰা আনিছে তাৰপিছত ৰামলালা মূৰ্তিটো চিত্ৰ কৰা হৈছে 5 years old চাইল্ড ষ্টেণ্ডিং মানে 5 বছৰ পুৰণি এটি শিশু ষ্টেণ্ডিং মানে থিয় হৈ থকা আৰ্হিতে এইটো নিৰ্মাণ কৰা হৈছে ৰামলালাৰ যিটো প্লেটফৰ্ম আছে সেইটো লটাছ প্লেটফৰ্ম বুলি কোৱা হয় আৰু যিটো ৰাম মন্দিৰ ইষ্টিমেট কষ্ট যিমান মানে টোটেল 1800 কোটি টকা দান বৰঙণিৰ দ্বাৰা এইটো মানে নিৰ্মাণ কৰা হৈছে ৰামলীলাটো হৈছে টোটেল হাইট ফ্ৰম গ্ৰাউণ্ডৰ পৰা টোটেল হাইট আছিলে 51 ইঞ্চি যিটো 129.54 চেণ্টিমিটাৰ তাৰপিছত ৰাম টেম্পলৰ যিটো ষ্টাইল আছিলে সেইটো ষ্টাইল কোৱা হয় নাগাৰা ষ্টাইল যিটো দক্ষিণ ভাৰতৰ নাগাৰা ষ্টাইল আছে সেইটো আৰ্হিত এইটো তৈয়াৰ কৰা হৈছে যিটো ৰাম মন্দিৰ সম্পূৰ্ণৰূপে 235 ফুট ওখ বহল আছিলে 360 ফুট দীঘল আৰু 161 ফুট ওখ আছিল তাৰপিছত যিটো ৰাম মন্দিৰ আছিল নট ইউজিং আইৰণ এণ্ড ষ্টীল মানে সেইটো কি হৈছিলে আইৰণ লোহা আৰু ষ্টীল ব্যৱহাৰ হোৱা নাছিলে সম্পূৰ্ণৰূপে শিলেৰে মানে পাথৰে নিৰ্মাণ কৰা হৈছিলে অৰিজিনেল ডিজাইন ফৰ এ ৰাম টেম্পল ইন 1988 1988 চনত অৰিজিনেল ইয়াৰ মানে যিটো ডিজাইন দিছিলে চন্দ্ৰকান্ত চম্পুৰা নামৰ সেই ব্যক্তিজনে ৰাম মন্দিৰটো ৱৰ্ল্ডৰ 3 নম্বৰ ডাঙৰ এইটো হিন্দু টেম্পল আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব যে ৱৰ্ল্ডৰ প্ৰথমটো হিন্দু টেম্পল ক'ত আছে সেইটো মই কৈ দিছোঁ ক'ত আছে নহয় নামটো কৈ দিব সেইটো আছে সেইটো তামিলনাডুত যিহেতু আছে প্লেটফৰ্ম নেমটো আছে জাগাতি বোলা হয় সেই যিটো প্লেটফৰ্ম আছে সেই প্লেটফৰ্মটো জাগাতি বোলা হয় সেইটো নাগাৰা ষ্টাইল আৰ্হিতে নিৰ্মাণ কৰা হৈছিলে যিটো ৰাম মন্দিৰ আছিলে এইটো ধ্বংস হৈছিলে 1228 খ্ৰীষ্টাব্দত আমি সকলোৱে জানো যে 1226 খ্ৰীষ্টাব্দত আহিছিলে বাবৰে পানীপথৰ প্ৰথম যুদ্ধত লোদী বংশৰ শেষৰজন সম্ৰাট ইব্ৰাহিম লোদীক পৰাস্ত কৰিছিলে আৰু ইব্ৰাহিম লোদীক পৰাস্ত কৰি পেলাই সম্পূৰ্ণৰূপে দিল্লীত মানে কি কৰিছিলে মোগল সাম্ৰাজ্য ভাৰতবৰ্ষতে প্ৰতিষ্ঠা কৰিছিলে আৰু তাৰ ফলস্বৰূপে কি কৰিছিলে উত্তৰ প্ৰদেশত যি ৰাম মন্দিৰ আছে সেই ৰাম মন্দিৰটো ধ্বংস কৰি পেলাইছিলে তাত কি কৰিছিলে এটা নিৰ্মাণ কৰিছিলে এইটো মছজিদ বাবৰে নিৰ্মাণ কৰিছিলে সেই বাবৰি মছজিদটো নিৰ্মাণ কৰিছিলে 1228 খ্ৰীষ্টাব্দত বাবৰি মছজিদ ধ্বংস হৈছিলে বাবৰি মছজিদটো যিটো আছে সেইটো ধ্বংস কৰি পেলোৱা হৈছিলে 1992 চনত যিটো ৰেলী হৈছিলে সেইটো গোধৰা কাণ্ড বুলিও কোৱা হয় 1992 চনত সেই গোধৰা কাণ্ডৰ ফলস্বৰূপে বাবৰি মছজিদটো ধ্বংস কৰি পেলোৱা হৈছে তাৰ ফলস্বৰূপে তাত কি কৰা হৈছিলে বাবৰি মছজিদ আৰু ৰাম মন্দিৰ কোনো ধৰণৰ নিৰ্মাণ কৰিবলৈ দিয়া হোৱা নাছিলে যিটো 2019 চনৰ ৰাম মন্দিৰৰ বিচাৰ হৈছিলে সেইজনত আছিলে অসমৰ এজন উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আছিলে ৰঞ্জন গগৈ তেওঁৰ নেতৃত্বত 5জনীয়া এটি বিচাৰপীঠে তাৰ মানে কি কৰিছিলে ৰাম মন্দিৰ আৰু ছাইডতে এটা মছজিদ নিৰ্মাণৰ বাবে ৰায়দান দিছিলে তাৰপিছত ৰাম মন্দিৰৰ ফাউণ্ডেশ্যন ষ্টোন মোদীয়ে 2020 চনত স্থাপন কৰিছিলে নৰেন্দ্ৰ মোদীয়ে ভাৰতবৰ্ষৰ যিহেতু তেওঁ প্ৰেছিডেণ্ট ভাৰতবৰ্ষৰ প্ৰাইম মিনিষ্টাৰ হয় তেওঁ 2020 চনত যিহেতু 2019 চনত কি কৰিছিলে 2019 চনত বিচাৰ হৈছিলে আৰু 2020 চনত কি কৰিছিলে এইটো ৰাম মন্দিৰ নিৰ্মাণৰ তাৰ ফাউণ্ডেশ্যন ষ্টোনটো প্ৰতিষ্ঠা কৰিছিলে তাৰপিছত যিখন নদী আছে ফ্ল'য়িং নিয়াৰ অযোধ্যাৰ কাষৰে বৈ যোৱা নৈখনৰ নামটো পৰীক্ষাত আহিব পাৰে এইখন চৰিয়া ৰিভাৰ বুলি কয় চৰিয়া নদী সেই নৈখন অযোধ্যাৰ কাষৰে বৈ গৈছে এতিয়া মই যিমানবিলাক ইনফৰ্মেশ্যন দিছোঁ সেইটো হৈছে অযোধ্যাৰ ৰাম মন্দিৰৰ ইনফৰ্মেশ্যন এইটো অযোধ্যাৰ ৰাম মন্দিৰটো 2024 বৰ্ষৰ 22 জানুৱাৰী তাৰিখে উন্মোচন কৰা হৈছিলে নৰেন্দ্ৰ মোদীয়ে তাৰ আধাৰশিলা নৰেন্দ্ৰ মোদীয়ে তাৰ যিটো মেইন ৰামলালাৰ মূৰ্তি স্থাপনৰ মেইন স্থাপনৰ বাবে প্ৰথমতে যা যোগাৰ কৰিছিলে তাৰপিছত আছে এতিয়া প্ৰশ্ন আহিব পাৰে যে সেই সময়ত প্ৰাইম মিনিষ্টাৰ কোন আছিলে বা বাবৰি মছজিদ ধ্বংসৰ সময়ত প্ৰাইম মিনিষ্টাৰ আছিলে নৰসিংহ ৰাও আছিলে প্ৰেছিডেণ্ট আছিলে শংকৰ দয়াল শৰ্মা এণ্ড সেই সময়ত উত্তৰ প্ৰদেশৰ CM আছিলে কল্যাণ সিং এতিয়া বৰ্তমান উত্তৰ প্ৰদেশৰ CM কোন আহিব পাৰে যোগী আদিত্যনাথ আৰু বৰ্তমান প্ৰেছিডেণ্ট হৈছে দ্ৰৌপদী মুৰ্মু আৰু কি আছিলে প্ৰাইম মিনিষ্টাৰ হয় নৰেন্দ্ৰ দামোদৰ নাথ মোদী আজিলৈ ভিডিঅ'টো ইমানে আছিলে যদিহে ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো লাইক কৰক ছাবস্ক্ৰাইব কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক সকলোৰে মাজলৈ আগবঢ়াই দিয়ক